একচুয়ালি যিটো ঘটনা ঘটিছে এইটো বহুত দুৰ্ভাগ্যজনক ঘটনা। আজি চাব গ'লে টোটোৱালা ই ৰিক্সাৱালা এখেতে হ'লে দিনত দিন মজুৰি কৰি খায়, দিনত 300 টকা বা 500 টকা প্ৰতিদিন হেৰি উপাৰ্জন কৰে। উপাৰ্জন কৰাৰ পিছত আজি এই চেকেল মাৰ্টিজন ব্যক্তিজনে টোটো চালক অৱস্থাত তাৰ লগত 1 টকাও নাছিলে। এই টোটো যিহতে কালেকশ্যন কৰে এখেতক ক'লে আমাৰ ওচৰত টকা নাই, পিছত দি দিম, কিন্তু এখেতে মানা নাই। তাৰ ওপৰত দলপূৰ্বকভাৱে তাক আক্ৰমণ কৰিলে আৰু তাৰ লগত এটা মোবাইল আছিলে, মোবাইলৰ চিন্তাই কৰি লৈ গ'ল, পইচাবিলাকো লৈ গ'ল। এইটো কেনেকুৱা ধৰণৰ আইন আৰু কেনেকুৱা আইন ব্যৱস্থা, এইটোৰ ওপৰত তদন্ত হ'ব লাগিব আৰু জাষ্টিচ হ'বই লাগিব। আমি হয়তো ছাত্ৰ অঞ্চলৰ পৰা উকিয়াই দিছো যাতে এই কালপিতক অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰিব লাগিব, নহ'লে আমি থানাক ঘেৰাও কৰিবলৈ আমি বাধ্য হৈ যাম। আজিলৈকে আমি গমেই পোৱা নাই কিহৰ কাৰণে লৈ আছে। এইটো গুণ্ডা টেক্স বুলি কোৱা হয়। কিহৰ কাৰণে লৈছে, যদি তথ্য আছে বা কিবা টেণ্ডাৰ আছিলে তথ্য দিয়া, তাৰপিছতে চালি জাৰি কৰিম। ই ৰিক্সা ৰেজিষ্ট্ৰেশ্যনে দিব পাৰে নে নাই, এইটো মিউনিচিপাল বৰ্ডে কোৱা যাব, কিয়নো আজি এইটো এৰিয়াত মিউনিচিপাল বৰ্ড এৰিয়াত হয়, কিন্তু তাৰ নজৰটো কাঢ়ি দিব লাগিছিলে। এতিয়া তাৰ নেগলিজেন্সৰ খাতিৰত এইটো হৈছে। উপস্থিত হৈছে গোসাইগাঁও সাব ডিভিজন থানাৰ ওচৰত। মানে আমাৰ টোটো ইউনিয়নৰ মানে চবেই টোটো চলায়, কিন্তু আজি পাৰ্কিংবিলাক উঠাই আমাৰ টোটোৱালা আজি মাৰ খাইছে। মই এইটোৱে মই আহ্বান কৰোঁ যে পাৰ্কিংটো উঠাব লাগে, আৰু যিটো টোটোৱালা মাৰ খাইছে এইটো সোনকালে মাথা ফাটিছে, এইটো সোনকালে মানে অতি শীঘ্ৰে মানে তাৰ চিকিৎসা লাগিব। আৰু যোনে মানুহ যোনে পাৰ্কিং উঠাই, যোনে আমাৰ টোটোৱালাক মাৰিছে, আমাৰ মানুহটো লাগিব, এৰেষ্ট কৰিব লাগিব। আৰু পাৰ্কিং ইয়াতে নচলিব, দাদাগিৰি নচলিব বা দাদাগিৰি বন্ধ কৰিব লাগিব, পাৰ্কিংটো উঠাই দিব লাগে। আমালোকে যে টোটো চলাই কিমান হাৰাচ শাস্তি, 10 টকা দি ভাড়া লৈ পেলাই দিনত আমালোকে কিমান হাজিৰা হয়, দিনত 500 টকা নহয়। আমালোকে ফেমিলি আছে, ফেমিলি চলাব লাগে না, ফেমিলি চলাব লাগিব। সিহঁতে কিহৰ দাদাগিৰি সিহঁতে কোনে বচাইছে, হাগ্ৰামা বচাইছে না কোনে বচাইছে? বিটি হাগ্ৰামাৰ আমালোকৰ যেতিয়া ভোট আহে, যেতিয়া ভোট টাইমত কৈ থাকে যে আমাক ভোট দিয়ক। এতিয়া হাগ্ৰামাত জিতাই পেলাই আমালোকে যে টোটো চলাই পেলাই আমালোকে ইনকাম কৰি 500 টকা, হাইষ্ট 500 টকা। আমাৰ ল'ৰা ছোৱালী আছে, ঘৰত খৰচা আছে, যে সিহঁতে যদি পাৰ্কিং উঠাই পেলাই আমালোকে দি থাকো, নিদিয়া নহয় মানে দি থাকো আমালোকে। কিন্তু আজি এনেকুৱা ঘটনা হৈ গ'ল যে আমালোকে টোটো চলোৱাক আমাৰ বন্ধু সিহঁতো টোটো পাৰ্কিং দিয়া নাই, পাৰ্কিং দিয়া পিছত সিহঁতে মাৰিছে। তাক এৰেষ্ট কৰিব লাগিব। আৰু মোবাইল লৈ গৈছে বোলে, মানে এনেকা হৈছে, ইফালৰ পৰা আহি আছিলে আমাৰ টোটো ড্ৰাইভাৰটো, মানুহ লৈ আনিছিলে, কৈছে দাদা 10 টকা লাগে। একেতে কৈছে এতিয়াতো দিব নোৱাৰো, অলপ পিছত দিলে ভাল হ'ব নেকি। এইবিলাক কথা নুশুনি একেতে সিহঁতৰ চাবি কাঢ়ি লৈ গৈছে, আৰু তাৰ পৰা মোবাইল আছিলে, মোবাইলটো লৈ গৈছে, আৰু এটা বাটাম ক'ৰ পৰা বা লৈ আনিছে, বাটাম দি মানে মাথাত মাৰিছে, এইটো মানে এইবিলাক মানে বৰ্তমান আমাৰ জানা মতে আৰু কি একেতে বোলে এনেকা মানে শুনিছো, আমাৰ গোসাইগাঁও টাউনটো একেতে মানে এটা কিবা কন্ট্ৰাক্ট লৈছে বোলে, গোসাইগাঁও টাউন কিবা কন্ট্ৰাক্ট লৈছে, সেইকাৰণে বোলে একেতো লাভ না লছ হয়, সেইকাৰণে বোলে দোকানৰ পৰা পইচা তোলে, আৰু আমাৰ লগতে আমাৰ টোটোৱালাৰ পৰা 10 টকা কৰি লয়। কিন্তু
গোসাইগাঁও টাউনটো যিটো মানে কন্ট্রাক্ট লৈছে এই টাউনৰ পৰা ল'ব লাগে, দোকানৰ পৰা ল'ব পাৰে 10 টকা কৈ না 5 টকা কৈ না 2 টকা কৈ না 20 টকা কৈ, কিন্তু টোটোৱালাৰ কেনেকা পইচা ল'ব পাৰে? এইটোতো সকলোৱে জানে যে টোটোৰ পৰা কিমান গৰীব মানুহ কিমান কষ্ট কৰি গাড়ী চলাই নিজৰ সংসাৰটো চলাই আছে। এই আমাৰ টোটোৱালাৰ ওপৰত অত্যাচাৰ চলিছে। এজনক আমাৰ আদিবাসী হয়, তেখেতক যোনে আমাৰ গোসাইগাঁও টাউনত 10 টকা কৈ উঠায়, তেখেতে আজি মাৰধৰ কৰিছে আমাৰ টোটোৱালাক। এনেকাতো নচলিব। আমালোকৰ দাবীটো এইটোৱে, মানে আজিৰ পৰা এই কালেকশ্যনটো বন্ধ হ'ব লাগে আৰু যোনে দোষী তেখেতক আমাৰ